মই পুলিচ, পাতিছোঁ জীৱন মৰণৰ খেল। মা দেউতা, দাদা ভণ্টি, আপোন গাঁওখনৰ বিহু পূজা উৎসৱ পাৰ্বণ এৰি গঢ়িছোঁ হাঁহি কান্দোনৰ মেল। নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি দুখ কষ্টক সহ্য কৰি সঁপি দিলোঁ জীৱনক জননীক সুৰক্ষা প্ৰদান কৰিম বুলি। আমিয়ে হয়তো এনে মানুহ যি কৰ্মক্ষেত্ৰত সোমোৱাৰ দিনাৰ পৰাই নিজ ঈশ্বৰক স্মৰণ কৰি ভাৰতীয় সংবিধানৰ শপত গ্ৰহণ কৰিছোঁ। সমান্তৰালকৈ মৃত্যুৰ সৈতে হেণ্ডশ্বেক কৰিছোঁ। কোনোদিনে শেষ নোহোৱা দুখ কষ্ট বুকুত বান্ধি সুদীৰ্ঘ 40টা বছৰ নিজৰ জীৱনক বন্ধকত থৈ কৰ্মজীৱনত অগ্ৰসৰ হৈছোঁ। তথাপিও দেখোন বন্ধুবৰ্গৰ সৈতে হাঁহি উল্লাসৰ আনন্দ। বন্ধ নহয় কেতিয়াও বুকুৰ ধপধপনি, যেতিয়ালৈ নহ'ব হয়তো কৰ্মজীৱনৰ সামৰণি। 24 ঘণ্টা কান্ধত বন্দুক বাৰুদ ৰাখি চুটি চুটি উশাহেৰে ক্ষণ গণি গণি নিজেই মৃত্যুক আঁকোৱালি লৈ জনহিত জনসেৱাৰ্থে কৰিবই লাগিব। কেতিয়া 3 মিটাৰ বগা কাপোৰেৰে দেহ ঢাকি দিব, কফিনৰ ওপৰত কিমান যে ফুলৰ মালা পৰিব, একমাত্ৰ সময়েহে জানিব। তথাপিও হাতত বন্দুক লৈ দেশৰ সোঁফালে নিজৰ চিহ্ন আৰু বাওঁফালে চৰকাৰৰ চিহ্ন লৈ জননীক সেৱা কৰি সমাজৰ অশুভ শক্তিৰ বিৰুদ্ধে যুঁজ দি সাধিম শীত। এদিন মোৰো নাম লৈ কোনোবাই ক'ব, এইজনো আছিল এসময়ৰ শ্বহীদ। জয় হিন্দ। কথা ভাস্কৰ শইকীয়া, আবৃত্তিকাৰ বাস্তৱ প্ৰীতম বৰা।